আজি মই এইটো ভিডিঅ'ত সলভ কৰিম ক্লাছ 10ৰ যিটো মেথছৰ যিটো নতুন বুক হয় তাৰে অনুসৰণি আৰৰ 2ৰ কোৱেশ্চন নম্বৰ 1ৰ পৰা 5 লৈকে আৰু নেক্সট আৰু এটা ভিডিঅ'ত আহিব 6 আৰু 7 নম্বৰ কোৱেশ্চন। গতিকে আৰম্ভ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাওক আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো চাওক, ইমান আৰৰ 2ৰ 1ৰ পৰা ষ্টাৰ্ট কৰিছোঁ 1 নম্বৰটো। তাৰ কোৱেশ্চনটো পঢ়ি দিছোঁ, কি কৈছে যে 1 নম্বৰ কোৱেশ্চন চাওক যে তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয়। তাৰমানে 1 নম্বৰত চাওক আমাৰ 4টা সংখ্যা আছে, 1 2 3 4। এই 4টা সংখ্যাৰ ভিতৰত কোনটো পূৰ্ণঘন নহয় আৰু কোনটো পূৰ্ণঘন হয় আমাক উলিয়াব লাগে। তাৰ কাৰণে আমাক চেক কৰিব লাগিব। এতিয়া চেক কেনেকৈ কৰিম চাওক, যেনেকুৱা আমাৰ 1 নম্বৰটো কিমান আছে 3 7 5 7 আৰু তাৰ চেক কৰা যিটো মেইন যিটো পদ্ধতি সেইটো হ'ল আমাৰ উৎপাদক উলিয়াব লাগিব। তো ইয়াৰ যদি আমি উৎপাদক উলিয়াওঁ, চাওক ইয়াক যদি আমি 13 যদি হৰণ কৰোঁ 13 দুগুণ কিমান হ'ব 26। এতিয়া 37ৰ পৰা যদি 26 মাইনাছ কৰা যায় কিমান আহিব 11। 11 যদি 5ৰ আগত যায় কিমান আহিব 115 আৰু 13 8 দুগুণ কিমান হয় 104। বাকী থাকিল কিমান 11। তো 11 যদি আকৌ 7ৰ আগত যায় কিমান হ'ব 117। গতিকে 13 9 গুণ 117। তাৰপিছত ইয়াক যদি আমি 289ক হৰণ কৰোঁ 17 যা কিমান হয় 289 আৰু এই 17ক আমি হৰণ কৰিব নোৱাৰোঁ। গতিকে উৎপাদক উলিওৱা আমাৰ কমপ্লিট। এতিয়া চাওক এই 3 7 5 7 যি সংখ্যা আছিল তাৰ উৎপাদক কি কি আহিছে 13 17 আৰু কি 17। এতিয়া চাওক এটা সংখ্যা তেতিয়াই পূৰ্ণ ঘন হ'ব যেতিয়া তেওঁৰ উৎপাদক কেইটা তিনিটা কি হ'ব জোৰা জোৰা হ'ব। কিন্তু ইয়াৰ উৎপাদক কেইটা কি আহিছে 17 17 আৰু কি 13। তিনিটাই যদি 17 আহে বা তিনিটাই যদি 13 আহে তেতিয়া এই সংখ্যাটো কি হ'ব পূৰ্ণঘন। কিন্তু ইয়াত তিনিটা চেম নহয়, সেইকাৰণে এই সংখ্যাটো পূৰ্ণঘন নহয়। গতিকে এইটো আমি 1 নম্বৰটো কি পালোঁ পূৰ্ণঘন নহয়। আৰু এটা কথা কৈ দিছোঁ, চাপ'জ ধৰি লওক যে এই সংখ্যাটোৰ উৎপাদক যদি 6টা আহে, যেনেকুৱা চাপ'জ ধৰি লওক 3টা 2 আহিল, আকৌ 3টা কি আহিছে 3 আহিছে। এনেকৈ যদি 6টা যদি আহে 3টা 3 আৰু 3টা 2 তেতিয়া কি হ'ব পূৰ্ণঘন হ'ব। মানে পূৰ্ণঘন তেতিয়া হ'ব যেতিয়া তাইৰ উৎপাদক কেইটা তিনিটাক আমি কি বনাব পাৰোঁ জোৰা বনাব পাৰোঁ। কিন্তু বৰ্তমান তিনিটা আমি জোৰা বনাব নোৱাৰোঁ, কিন্তু এই 3টা উৎপাদকৰ কি হৈছে জোৰা নাই। যদি এই 13 যে আছে 13ৰ ঠাইত যদি 17 থাকিল হয় তেতিয়া তিনিটাই 17 আহিলে হয়, তেতিয়া ই কি হ'ল হয় পূৰ্ণ ঘন। নাইবা যদি এই দুটা 17 যে আছে এই দুটা 17 বাদ দি যদি এই 2 ঠাইত যদি আপোনাৰ আহে 13 আহে, ইয়াতো 13 আছে, ইয়াতো 13 যদি আহে, ইয়াতো যদি 13 আহে, তিনিটা 13 হ'ব, তেতিয়া ই কি হ'ব পূৰ্ণ ঘন। তাৰমানে 1 নম্বৰটো কি পূৰ্ণ ঘন নহয়, ই তাৰমানে পূৰ্ণ ঘন নহয়। বুজি পালেনে? আৰু যদি বুজি নাপায় আপোনালোকে কমেণ্ট কৰিব প্লিজ। এতিয়া 2 নম্বৰটো লৈছোঁ। 2 নম্বৰটো চাওক কিমান আছে 3 3 7 5 3 3 7 5। ইয়াৰ উৎপাদক উলিয়াম চেম। ইয়াৰ যদি আমি উৎপাদক উলিয়াওঁ, যিহেতু শেষত 5 আছে গতিকে আমি 5ৰে হৰণ কৰিব পাৰোঁ। 5 6 কিমান হ'ব 30, 3 থাকিল, 3 যদি ইয়াত আহে কিমান হ'ব 37 আৰু 5 7 গুণ 35 কিমান থাকিল 2 থাকিল, 2 যদি ইয়াত আহে কিমান হ'ব 25। তাৰপিছত 5 5 গুণ 25 আকৌ 5ৰে হৰণ কৰিম কাৰণ শেষত কি আছে 5 আছে। 5 যদি হৰণ কৰোঁ 5 1 গুণ কিমান হ'ল 5 1 থাকিল 17, 5 3 গুণ 15, 2 থাকিল 25, 5 5 গুণ 25। আকৌ যদি 5ৰে হৰণ কৰোঁ 5 2 গুণ 10, 3 থাকিল, ইয়াতে যদি 3 আহে কিমান হ'ব 35, 5 7 গুণ 35, আকৌ 3 9 গুণ 27, 3 3 গুণ 9। চাওক 3 3 7 5 যি সংখ্যাটো আছিল আমাৰ 2 নম্বৰত সেই সংখ্যাটোৰ আমি উৎপাদক উলিয়াইছোঁ। আৰু উৎপাদক কেইটা কি আহিছে 5 5 5 3 3 3, তিনিটা 5 আহিছে আৰু তিনিটা কি আহিছে 3। তাৰমানে এই সংখ্যাটো পূৰ্ণঘন হয়, কাৰণ ইয়াৰ উৎপাদক কেইটা কি আমি তিনিটা কি বনাব পাৰিছোঁ জোৰা বনাব পাৰিছোঁ, ছিংগল নাই। বুজি পালেনে? এতিয়া নেক্সট আহিছোঁ 3 নম্বৰটোলৈ। 3 নম্বৰটো চাওক কিমান আছে 3 3 2 3 3 3 2 3 3 2 3 3 আৰু এটা কি আছে 2। চেম ইয়াৰ আমি কি উলিয়াম উৎপাদক উলিয়াম। উৎপাদক 2ৰে হৰণ কৰিম 2 1 2, ইয়াত থাকিল 1 13, 2 6 গুণ 12, আকৌ 1 থাকিল 12, 2 6 গুণ 12, আকৌ 2ৰে হৰণ কৰিম 2 8 গুণ 16 আৰু 2 3 গুণ 6। তাৰপিছত মনত ৰাখিব 83ক আমি হৰণ কৰিব নোৱাৰোঁ। তে চাওক 3 3 2 যিটো সংখ্যা আছিল ইয়াৰ উৎপাদক কেইটা কি পাইছোঁ আমি 2 2 8 বা 2 2 83। তাৰমানে ইয়াৰ যি 3টা উৎপাদক আছে 3টা উৎপাদক চেম
নহয়। তাৰ মানে এই 332 যিটো সংখ্যা আছিল 332 এই সংখ্যাটো পূৰ্ণ ঘন নহয়। বুজি পালে না? একেবাৰে সহজ। তাৰপিছত 4 নম্বৰটো লৈছোঁ। 4 নম্বৰটো কিমান আছে 4096। 4 নম্বৰটো কি আছে 4096। সেম ইয়াৰ আমি কি উলিয়াম উৎপাদক উলিয়াম। 2ৰে যদি হৰণ কৰোঁ আমি 2 20 গুণ কিমান আহিব 40 আৰু 2 4 গুণ কিমান আহিব 8 1 থাকিল 16 2 8 গুণ 16। তাৰপিছত আকৌ কি কৰিম এবাৰ আকৌ হৰণ কৰিম 2 10 গুণ 20 2 2 গুণ 4 2 4 গুণ কিমান হ'ল 8। তাৰপিছত আকৌ 2 5 গুণ 10 2 1 2 2 2 গুণে 4। তাৰপিছত আকৌ 2 2 গুণে 4 1 থাকিল 11 2 5 গুণ 10 1 থাকিল 12 2 6 গুণ 12। আকৌ 2 1 2 2 2 গুণে 4 1 থাকিল 16 2 8 গুণ 16। আকৌ 2 6 গুণ 12 2 4 গুণ 8। তাৰপিছত 2 3 গুণ 6 2 2 গুণে 4 2 16 গুণ 32। তাৰপিছত 2 8 গুণ 16 আৰু 2 4 গুণ 8 তাৰপিছত 2 2 গুণে 4। চাওক এই 4096 যিটো আমাৰ সংখ্যা আছিল এই সংখ্যাটোৰ উৎপাদক কি কি আহিছে এই 3টা 2 এটা জোড়া এই 3টা 2 এটা জোড়া এই 3টা 2 এটা জোড়া আকৌ এই 3টা 2 এটা জোড়া। মানে যিকেইটা উৎপাদক আহিছে সেই উৎপাদক কেইটাক আমি 3টা কৰি কি বনাব পাৰিছোঁ জোড়া বনাব পাৰিছোঁ। গতিকে এইটো তাৰমানে কি হয় পূৰ্ণ ঘন হয়। বুজি পালে নে? আশা কৰোঁ বুজি পাইছোঁ। আৰু যদি বুজি পোৱা নাই আপোনালোকে বুজি নাপাব পাৰে বাৰু তেতিয়া আপোনালোকে কমেণ্ট কৰি ক'ব প্লিজ, তেতিয়া মই নেক্সট ভিডিঅ'ত শুধৰাই দিম। বুজি পালে না? গতিকে 1 নম্বৰটো কমপ্লিট। আশা কৰোঁ আপোনালোকে বুজি পাইছে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। চাওক কুৱেশ্যন নম্বৰ 2ত কি কৈছে যে তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা। ঘনফল নিৰ্ণয় কৰিব দিছে। যেনেকুৱা কুৱেশ্যন নম্বৰ 2ৰ 1 নম্বৰটো কি আছে 19। ইয়াৰ আমাক কি উলিয়াব লাগে ঘনফল। আৰু ঘনফল মানে কি কিউব কৰিব লাগে। তাৰমানে ইয়াৰ যদি আমি ঘনফল উলিয়াওঁ কিমান আহিব 19 কিউব। আৰু 19 কিউব মানে কি 19 ইনটু 19 ইনটু 19। এতিয়া 3টা 19 আমাক কি কৰিব লাগে পূৰণ কৰিব লাগে বাছ। আৰু পূৰণটো কি সৰু মানুহৰ কাম, সৰু বাচ্চাবিলাকেতো পূৰণ কৰে। চেম ধৰণে কি কৰিম পূৰণ। প্ৰথমত 19ৰ লগত এবাৰ 19 পূৰণ কৰিম কিমান হ'ব 9 9 গুণ 81 1 হাত থাকিল কিমান 8 আৰু 9 1 9 আৰু 8 কিমান হ'ব 17। তাৰপিছত এটা কেঞ্চেল 1 9 গুণ 9 আৰু 1 1 গুণ 1 গতিকে 1 16 7 1 2 1 3 কিমান আহিল 361। দুটা 19 পূৰণ কৰিছোঁ আমি। এবাৰ আৰু এটা 19ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব। 9 1 9 9 6 গুণ কিমান 54 4 হাতৰ 5 আৰু 9 3 গুণ 27 আৰু 5 কিমান হ'ব 32। এক ঘর ক্যান্সেল। এবার 1 1 1 গুণ 1 1 6 গুণ 6 1 3 গুণ 3 1 যোগ করো 9 5 8 6 কিমান আহিছে 6859। বুঝতে পারলেন কিমান আহিল 6859 6859 বাস। তার মানে 19ৰ ঘনফল কিমান আহিল 6859। বুজি পালেনে? এইটো একেবাৰে সহজ দিয়ক। তাৰপিছত 2 নম্বৰটো কৰিছোঁ। 2 নম্বৰটো কিমান আছে 21। সেম 21ৰ আমাৰ কি লাগে ঘনফল লাগে। 21ৰ ঘনফল মানে কি 21ক কি কৰিব লাগে কিউব কৰিব লাগে। আৰু 21 কিউব মানে কি 21 ইনটু 21 ইনটু 21। 3টা 21 আমাৰ কি কৰিব লাগে পূৰণ কৰিব লাগে। চাওক প্ৰথমত 21 আৰু 21ৰ লগত আমি কি কৰিছোঁ পূৰণ। আৰু মনত ৰাখিব 21 এটা সদায় মানে বৰ্গফল হিচাপে মনত থাকে আমাৰ। 21 আৰু 21 ইনটু কৰিলে আমাৰ কি হয় 441। ইয়াৰ লগত আৰু এটা আমাৰ 28 কি কৰিব লাগে পূৰণ কৰিব লাগে 21। 1 1 গুণ 1 1 4 গুণ 4 1 4 গুণ 4 এক ঘর ক্যান্সেল 2 1 2 2 4 গুণ 8 আৰু 2 4 গুণ 8 যোগ কৰোঁ 1 6 আৰু 12 2 হাতৰ 1 8 9 কিমান আহিল 9261 9261। তাৰ মানে 21ৰ ঘনফল আমি কিমান পাইছোঁ 9261 9261। বুজি পালেনে? তাৰ মানে 21ৰ ঘনফল কিমান আহিল 9261 বাস। দুটা হ'ল সেম ধৰণে এনেকৈ আমি 3 নম্বৰ 4 নম্বৰ যিকেইটা আছে গোটেইকেইটা এনেকৈ কৰিম। এইটো নহয় এইটো বেলেগ বস্তু। চাওক 3 নম্বৰ কিমান আছে 23 সেম। 3 নম্বৰটো যদি আমি কৰোঁ 23 ইয়াৰ কি লাগে মনত ৰাখিব কি লাগে ঘনফল। আৰু ঘনফল মানে কি কিউব 23 কিউব 23 কিউব মানে কি 23 ইনটু 23 ইনটু 23। এতিয়া চাওক আমি 23 তিনিবাৰ পূৰণ কৰিম। 23ৰ লগত যদি আমি ইনটু কৰোঁ প্ৰথমতে কিমান আহিব 729। বুজি পালেনে?
তাৰপিছত আকৌ আৰু এটা 23 থাকিল 23 গতিকে 3 9 গুণ 27 7 হাতত 2 3 2 গুণ 6 2 8 আৰু 3 7 গুণ 21 এক ঘৰ কেঞ্চেল 2 9 গুণ 18 8 হাতত 1 2 গুণ 4 1 5 আৰু 2 7 গুণ কিমান হ'ব 14 গতিকে 7 আৰু 16 6 হাতত 1 2 5 7 আৰু 6 আৰু কিমান 1 6 7 6 7 1 6 7 6 7 তার মানে 23 যেটো ঘনমূল এটা আমি কিমান পালো 16767 বুঝি পালে না এটা হল আমার অ্যান্সার নেক্সট 4 নম্বৰ লৈ আহিছো 4 নম্বৰটো কিমান আছে 27 ইয়াক আমাৰ কি কৰিব লাগে ঘনফল লাগে ইয়াৰ আৰু ঘনফল মানে কি কিউব তাৰ মানে 27 ক যদি আমি কিউব কৰো কি পাম 27 * 27 * 27 সেম ধরনের আমি কি করিম 27 কি করিম তিনবার পূরণ করিম 27 প্রথমে দুটা পূরণ করেছি তারপর আরোটা করিম সাত সাথে কিমান 49 কিমান থাকিব 9 হাতত কিমান থাকিল 4 তাৰপিছত 7 2 গুণ কিমান 14 আৰু 4 কিমান হল 18 এক ঘর ক্যান্সেল 2 7 গুণ কিমান 14 4 হাতের 1 আর 2 গুণ 4 1 5 তার মানে 9 আর এটা যোগ করলে কিমান হ'ব এই 12 12 এর 2 হাতের 1 থাকিল আৰু ইফালে হল 6 গতিকে 7 তাৰপিছত এক আকৌ কি কৰিম আৰু এটা কিহেৰে পূৰণ কৰিব লাগিব 27 গতিকে 7 9 গুণ কিমান হ'ব 63 3 হাতত থাকিল কিমান 6 আকৌ 7 2 গুণ 14 6 কিমান হ'ব বিশেষ 0 হাতত থাকিল 2 আৰু 7 7 49 2 51 এক ঘর ক্যান্সেল 2 9 গুণ 18 8 হাতে 1 2 2 4 1 5 আর 2 7 গুণ 14 তার মানে 3 8 6 9 1 কি মানে 19683 19683 আশা কৰো আপোনালোকে বুজি পাইছে তাৰ মানে 23 এর ঘনফল কিমান আহিল 19683 বুজি পালে না বুজি নাপালে কমেন্ট কৰিব প্লিজ নেক্সট 3 নম্বৰ লৈ আহিছো 3 নম্বৰ সব কোশ্চেনটো কি কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব তার মানে সব তলত যি তিনটা সংখ্যা চারটা সংখ্যা আছে 1 2 3 চারটা সংখ্যা আছে এই চারটা সংখ্যা কাম কি উলিয়াব পাৰো ঘনফল তো উলিয়াব পাৰি জাস্ট উলিয়ালো আমি এনেকে কিন্তু আমাক কি কৈছে ঘনফল উলিয়াব দিয়া নাই কি কৈছে যে ঘনৰ ফলৰ যেটো একক স্থান সেই একক স্থানটো কি হ'ব তে এটো যদি আমি এনেকে কৰিব খোজো যে কি মানে প্ৰথমটো যেনেকুৱা কি আছে 14 3ৰ 1 নম্বৰ কিমান আছে 14 এই 14 ক যদি আমি তিনিবাৰ পূৰণ কৰো এটা আমি কিবা এটা পাম পূৰণ কৰিলে যেটো পাম তাৰে একক স্থান কি আছে এটি হ'ব কি অ্যান্সার কিন্তু আমি এনেকে নকৰো মনত ৰাখিব আমাক কি কৈছে 14ৰ ঘনৰ একক স্থান তার কারণে আমরা কি করিম 14ৰ বর্তমান একক স্থান কিমান আছে 4 গতিকে এই 4 আমি কি করিম ঘন করিম এই 4ৰ ঘন মানে কিমান 4 পূরণ 4 পূরণ 4 আর কি মানে 4 কিমান হ'ব 16 আৰু 4 আৰু 16 চাৰি কিমান হ'ব 64 কিমান আছে 64 আর 64 এর একক স্থান কিমান আছে 4 তার মানে এই 14 আছে এই 14 যেটো সংখ্যা ইয়ার ঘনৰ একক স্থান আমি কি পাম 4 পাম বুজি পালে না নেক্সট আৰু এটা কৰিছে আপোনালোকে বুজি পাব মানে গতিকে ইয়াৰ আনসাৰটো কিমান আহিল 4 2 নম্বৰটো লৈছো আপোনালোকৰ ক্লিয়াৰ হৈ যাব 2 নম্বৰটো চাওক কিমান আছে 18 18ৰ ঘনৰ একক স্থান এতিয়া 18ক তো আমি ঘন কৰিব পাৰো কিন্তু আমাৰ টাইমটো অলপ কি লাগে বেছি লাগে আৰু পৰীক্ষাত এমসিকিউৰ কাৰণে আমি ইমান টাইম ওয়েস্ট কৰিব নোৱাৰো তাৰ কাৰণে আমি কি এটা শর্টকাট উপায় আমাৰ লাগে সেই উপায়টো হল কি যে 18ৰ ঘনৰ একক স্থান উলিয়াবলৈ হলে 18ৰ বৰ্তমান একক স্থান কিমান আছে 8 আছে 8ক ঘন কৰিম আমি বুজি পালে না 8ক যদি আমি ঘন কৰো তাৰ মানে কি 8 পূৰণ 8 পূৰণ 8 এই 8 8 গুণ কিমান 64 আৰু 64 লগত কি পূৰণ কৰিব লাগে আৰু 8 পূৰণ কৰিলে কিমান হ'ব আর 4 কিমান হ'ব 32 2 হাতত থাকে 3 আৰু 8 6 গুণ 48 3 কিমান হ'ব 51 তাৰ মানে এই 8ৰ ঘন কিমান আহিছে 514 সরি 512 তার মানে এই 18ৰ ঘনৰ একক স্থান কিমান আহিব 2 বুজি পালে আনসারটো কিমান হ'ব 2 আউট লিছো আপোনালোকে বুজি লওক ভালকে 3 নম্বৰটো কিমান আছে 13 চাওক 3 নম্বৰটো কিমান আছে 13 সেম ধৰণে 13ক তো আমি ঘন কৰিব পাৰো 13ক তিনিবাৰ পূৰণ কৰিম আমি ঘন পাম তাৰে এই যেটো ঘন পাম তাৰে আমি যেটো একক স্থান থাকে এটো হল আমাৰ আনসার কিন্তু ইমান লং প্রসেস আমি নকৰো আমি অলপ মানে কি শর্টকাটত কৰিম তাৰ কাৰণে বৰ্তমান 13ৰ একক স্থান কিমান আছে 3 এই 3ক আমি
কি কৰিম কিউব কৰিম 3 যদি আমি কিউব করি কিমান আহিব 27 আর 27 একক স্থান কিমান আছে 7 তার মানে 13 ঘনকৰ একক স্থান কিমান পাম আমি 7 পাম বুঝি পালে এইটো হল আমাৰ এনসার আকৌ কিমান আছে 4 নম্বৰত কিমান আছে 27 4 নম্বৰত কিমান আছে 27 সেম এইটো তেনেকৈ 27 যদি আমি কিউব কৰোঁ বা ঘন কৰোঁ আমাৰ তিনিবাৰ পূৰণ কৰিব লাগিব আৰু এইটো আমাৰ কাৰণে এটা কি লং প্ৰচেছ আৰু আমি লং প্ৰচেছত নাযাওঁ কি কৰিম শৰ্টকাটত কৰিম তাৰ কাৰণে 27 বৰ্তমান একক স্থান কিমান আছে 7 7 কিউব কৰিম আমি 7 যদি আমি কিউব কৰোঁ 7 কিউব কৰি মনত ৰাখিব 3 4 3 পোৱা যায় তাৰ মানে একক স্থান কিমান আছে 3 তাৰ মানে এই 27 যেটো ঘনৰ একক স্থান আমি কিমান পাম 3 পাই যাম বাস এনেকৈ মানে শর্টকাটত কৰিম আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু বুজি নাপালে মই কৈ আছোঁ যে আপোনালোকে কমেণ্ট কৰিব মানে কমেণ্ট কৰিলে মই বুজি পাম যে আপোনালোকে বুজি পালে না নাই আৰু বুজি যদি নাপায় নেক্সট ভিডিঅ মই ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম যেহেতু মই এই কামটো লৈছোঁ বাছি গতিকে মই ভালকৈ কৰিব লাগিব আৰু আপোনালোকে যদি কমেণ্ট নকৰে মই কেনেকৈ বুজি পাম যে মই সফল নে বিফল তো এবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈ চাওক কুৱেশ্যন নম্বৰ 4 কি কৈছে যে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব তাৰ মানে তলত যি চাৰিটা সংখ্যা আছে এই চাৰিটা সংখ্যা বৰ্তমান পূৰ্ণ ঘন নহয় কিন্তু আমাক কুৱেশ্যনত কি সুধিছে মানে কুৱেশ্যনত আমাক এইটো সোধা নাই যে হয়নে নহয় কুৱেশ্যনত আমাক এইটো সুধিছে যে তলৰ সংখ্যাবিলাক কিহেৰে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব তাৰ মানে বৰ্তমান পূৰ্ণ ঘন নহয় ইয়াৰ পৰা আমি বুজিব পাৰোঁ চ' এটা মই কৰি দিছোঁ একদম সহজ ইমান টাফ নহয় প্ৰথমটো 4 ৰ 1 নম্বৰ কিমান আছে 5 3 2 4 5 3 2 4 আর এর কারণে আমার উৎপাদক উলিয়াব লাগিব করার পিছত বুঝি পাব যে কিমান সহজ একটু যদি আমি 2 রে যদি হরণ করো 2 দুগুণে কিমান হ'ব 4 1 থাকিল 13 2 6 গুণ 12 1 থাকিল 12 2 6 গুণ 12 আর 2 দুগুণে 4 2 1 কে 2 2 3 6 2 3 6 আকৌ 2 1 কে 2 তাৰপিছত এইটুক আমি কি এইটুক 11 যদি আমি হরণ করো 11 1 গুণ 11 এত কিমান থাকিল 2 2 এতে যদি যায় কিমান হ'ব 23 গতিকে 11 2 গুণ কিমান হ'ব 22 এক থাকিল 11 11 গুণ 11 আৰু 11 গুণ 121 চাওক এই 5 3 2 4 যেটো সংখ্যা আছিল এই সংখ্যাটো আমি কি উলিয়াইছো উৎপাদক আর উৎপাদক এটা কি কি আছে 2 2 11 11 11 মনত ৰাখিব এই ক্ষেত্ৰত আমি কি মানে চাওক এই তিনটা উৎপাদক কি সেম আহিছে না এই তিনটা মিলি এটা জোড়া এতিয়া 2 কেইটা থাকিল দুটা যদি 2 যদি তিনটা থাকিল হয় তেতিয়া এই সংখ্যাটো পূৰ্ণ ঘন হল হয় কিন্তু দুটা আছে মানে কি এই সংখ্যাটো পূৰ্ণ ঘন নহয় আর পূৰ্ণ ঘন হওয়ার কারণে কি আর একটা 2 কম পড়িছে না নাই কম হয়েছে এতে তার মানে এই সংখ্যাটো 5 3 2 4 যেটো সংখ্যা আছে এই সংখ্যাটো যদি আমি আরো একটা 2 রে যদি পূরণ করে দিও তেতিয়া এই সংখ্যাটো কি হয়ে যাব পূর্ণ ঘন হয়ে যাব বুঝি পারলে গতিকে ইয়াৰ পৰা আমি আনসারটো কিমান পালো 2 পালো তার মানে আরেকবার কৈ দিছো চাওক ইয়াৰ উৎপাদক কেইটা কি হ'ব লাগিব তিনটা জোড়া হ'ব লাগে তেতিয়াহে কি হয় পূর্ণ ঘন হয় কিন্তু ইয়াত 11 তিনটা জোড়া হইছে কিন্তু 2 কেইটা আছে দুটা এটা 2 কি হইছে কম হইছে এতে গতিকে 2 রে পূরণ করলে এই সংখ্যাটো পূর্ণ ঘন হয়ে যাব বুঝি পারলে আগৰ বুঝি পাইছো 2 নম্বৰ লৈছো আৰু এটা কৰিলে কি কমপ্লিট হৈ যাব 2 নম্বৰ চাওক কিমান আছে 3087 চাওকচোন এইটো কিহেৰে হৰণ যায় 7 ৰে হৰণ যায় নেকি 7 4 গুণ 28 2 থাকিল তাৰপিছত আকৌ 28 আছে যাব 7 এর যদি হরণ করো 7 4 গুণ কিমান হ'ব 28 2 থাকিল এতে 28 হল 7 4 গুণ 28 আৰু 7 1 কে 7 তাৰপিছত এটা 3 এর যদি হরণ করো 3 1 কে 3 এক থাকিল 14 3 4 গুণ 12 আকৌ কি থাকিল 2 থাকিল 21 3 7 গুণ 21 আকৌ যদি আমি 3 এর হরণ করো 3 4 গুণ 12 কিমান থাকিল 2 27 3 9 গুণ 27 আৰু 7 7 গুণ 49 চাওক ইয়াত যিকেইটা উৎপাদক আছে এ এটা 7 এ এটা 7 এ এটা 7 গতিকে তিনটা 7 মিলি কি হৈছে এটা জোড়া কিন্তু চাওক মাজত দুটা 3 কি আছে সিঙ্গেল তার মানে এইটো কি নহয় পূর্ণ ঘন নহয় কিহৰ কাৰণে নহল কাৰণ 3 কেইটা আছে দুটা আছে 3 কেইটা থাকিব লাগিব সব তিনটা থাকিব লাগিব তেতিয়াহে পূর্ণ ঘন হয় কিন্তু ইয়াত 3 এটা কি আছে কম আছে তার মানে এই 3087 যেটো সংখ্যা আছে এক যদি আমি 3 ৰে যদি পূরণ কৰি দিও তেতিয়া কি হ'ব পূর্ণ ঘন বুজি পালে না নেক্সট 3 নম্বৰ চাওক 3 নম্বৰটো কিমান আছে 3125 সেম ইয়াৰো আমি কি উলিয়াম উৎপাদক যদি উলিয়াও 5 এর আমি হরণ কৰিম 5 6 গুণ 30 এক থাকিল 12
5 2 গুণ 10 2 থাকিল 25 5 5 গুণ 25 আকৌ 5 যদি কৰোঁ 5 1 5 1 থাকিল 12 5 2 গুণ 10 2 থাকিল 25 5 5 গুণ 25 আকৌ 5 যদি কৰোঁ 5 2 গুণ 10 2 থাকিল 25 5 5 গুণ 25 আকৌ 5 5 গুণ 25 চাওক ইয়াৰ যিকেইটা উৎপাদক আহিছে ইয়াৰ উৎপাদক কেইটা আহিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এই তিনিটা 5 মিলে এটা জোড়া কিন্তু ইয়াতে 5 কেইটা থাকিল বাকি দুটা তার মানে ইয়াতো এটা কি হৈছে 5 এটা কম আহিল তার মানে এই 3 1 2 5 যেটো সংখ্যা আছে এই সংখ্যাটো যদি আমি এটা 5 এৰে যদি পূৰণ কৰোঁ তেতিয়া সংখ্যাটো পূৰ্ণঘন হৈ যাব তাৰ মানে আমাৰ এনসাৰটো কিমান 5 বুজি পালে না এতিয়া মই অলপ মানে স্পিডত কৈ আছো আগত দুটা তিনটা বুজা হল এতিয়া 4 নম্বৰৰ চাওক 4 নম্বৰ কিমান আছে 648 648 কিমান আছে 648 সেম এর কি উলিয়াম উৎপাদক 2 3 গুণ 6 2 2 গুণে 4 আর 2 4 গুণ 8 তার পিছত 2 16 গুণ 32 2 2 গুণে 4 তার পিছত 2 8 গুণ 16 2 1 2 তার পিছত 3 এর যদি করা যায় 3 2 গুণ 6 2 থাকিলে 21 3 7 গুণ 21 আকৌ 3 9 গুণ 27 3 3 গুণ 9 চাওক ইয়াৰ যিকেইটা উৎপাদক আছে এই তিনিটা 2 আছে তিনটা মিলে কি এটা জোড়া এই তিনটা 3 মিলে এটা জোড়া কিন্তু বাকি থাকিল কি এটা 3 তার মানে এটা চাওক কি হৈছে যেহেতু আমি কি জানো যে তিনটা জোড়া হ'ব লাগে কিন্তু ইয়াত চাওক এই 2 আর 3টা কমপ্লিট 3টা আছে কমপ্লিট কিন্তু এই বাকি 3 কেইটা আছে এটা তার মানে আরো 3 আরো কেইটা লাগে আরো দুটা 3 লাগে আর দুটা 3 মানে কিমান দুটা 3 পূরণ করলে কিমান হবে 3 3 গুণ দুটা 3 লাগে যেহেতু আমার দুটা 3 যদি আমি পূরণ করি কিমান আহে 9 তার মানে এই 648 যেটো সংখ্যা আছে ইয়াক কিমান রে পূরণ কৰিব লাগিব 9 রে পূরণ কৰিব লাগিব এতিয়া দুটা 3 পাঁচৰ লাগিছে নেকি চাওক যেনেকুৱা এর আগত মই ঘূৰি আহিছো 3 নম্বৰলৈ ঘূৰি আহিছো 3 নম্বৰত আমাৰ কি হৈছিল এই তিনটা 5ত এটা জোড়া হল বাকি 5 কেইটা আছিল দুটা 5 আছিল একটা 5 কম পড়েছিল যার কারণে 5 এর পূরণ কৰিব লাগিব কিন্তু 4 নম্বৰত কি হৈছে এটা 3 আছে বাকি দুটা 3 কি আছে দুটা 3 কি হৈছে কমি হৈছে আর দুটা 3 যদি আমি পূরণ করি কিমান পাম 9 পাম সেই কারণে ইয়াক কি রে পূরণ কৰিব লাগিব 9 রে পূরণ কৰিব লাগিব বুজি পালে না আহৰো বুজি পাইছে এতিয়া নেক্সট আইছো 5 নম্বৰটো লৈ চাওক 5 নম্বৰ কি কৈছে যে এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যা কেইটাক হৰণ কৰিব লাগিব কি কৰিব লাগিব হৰণ কৰিব লাগিব এটা 4 নম্বৰত আছিল পূৰণ কৰিব লাগিব বুলি কৈছিল কিন্তু 5 নম্বৰত কি কৈছে হৰণ কৰিব লাগে বুলি কৈছে সেম এইটো উৎপাদক উলিয়াই কৰিব লাগিব একেবাৰে সেম প্ৰসেস অলপ ডিফাৰেন্স আছে চাওক 5ৰ 1 নম্বৰটো মই লৈছো 5ৰ 1 নম্বৰ কি আছে 10368 10368 এক যদি আমি উৎপাদক উলিয়াও ইয়াৰ পৰা 2 5 গুণ কিমান হ'ব 10 2 1 কে 2 হ'ব 1 থাকিল 16 2 8 গুণ 16 আর 2 4 গুণ 8 তার পিছত 2 2 গুণে 4 1 থাকিল 11 2 5 গুণ 10 1 থাকিল 18 2 9 গুণ 18 2 2 গুণে 4 আকৌ 2 এৰে কৰিলে 2 1 কে 2 2 2 গুণ 4 1 থাকিল 19 2 9 গুণ 18 আর 1 থাকিল 12 গতিকে 2 6 গুণ 12 তার পিছত আকৌ 2 এৰে কৰিলে 2 6 গুণ 12 2 4 গুণ 8 1 থাকিল 16 2 8 গুণ 16 আকৌ 2 এৰে কৰিলে 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এৰে কৰিলে 2 1 2 16 গুণ 32 2 2 গুণে 4 আকৌ 2 এৰে কৰিলে 2 8 গুণ 16 2 1 কে 2 এবার 3 এরে করিম 3 2 গুণ 6 2 থাকিল 21 3 7 গুণ 21 আকৌ 3 9 গুণ 27 তার পিছত 3 3 গুণ কিমান আহিল 3 এবার চাও যেহেতু আমাক কি কৈছে যে এই সংখ্যাটো কিহেৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব তাৰ কাৰণে সেম তিনটা জোড়া বনাব লাগিব এই তিনটা 2 সরি এটা জোড়া এই তিনটা 2 এটা জোড়া তার পিছত এই তিনটা 3 কি হৈছে এটা জোড়া বাকি চাওক আমাৰ কি আছে এটা 2 বাকি আছে আর এটা কি বাকি আছে 3 বাকি আছে এতিয়া আপোনালোকে মনে মনে ভাবি লওক অলপ ভাবক যে যদি এই 2 আৰু এই 3 নাথাকিল হয় তেতিয়া কিন্তু ই কি হল হয় পূর্ণ ঘন তার মানে এই দুটা কি হয়েছে বেশি হয়েছে না নাই আর এই দুটা ক্যান্সেল কৰিব লাগিব আৰু ক্যান্সেল কৰা মানে কি হৰণ কৰা মনত ৰাখিব ক্যান্সেল কৰা মানে কি হৰণ এই দুটা কি কৰিব লাগে ক্যান্সেল কৰিব লাগে মানে কি এই দুটা হৰণ কৰিব লাগিব আৰু তাৰ কাৰণে এই দুটা কিমান 2 3 গুণ 6 কি বাকি আছে 2 বাকি আছে আৰু কি বাকি আছে 3 বাকি আছে গতিকে এই 2 আৰু 3 পূৰণ কৰিলে কিমান আহিব 6 তাৰ মানে ইয়াক কিৰে হৰণ কৰিব লাগে 6 ৰে হৰণ কৰিব লাগে যদি এই সংখ্যাটো যদি আমি 6 ৰে হৰণ কৰো তেতিয়া এই সংখ্যাটো কি হৈ যাব পূৰ্ণ ঘন বুজি পালে না এতিয়া আহিছো কোশ্চেন নম্বৰ 5ৰ
3 নম্বৰটোলৈ সৰি 2 নম্বৰটোলৈ 5ৰ 2 নম্বৰটো কিমান আছে চাওকচোন 2187 2187 এক যদি আমি উৎপাদক উলিয়াও 9 হৰণ কৰিম 9 দুগুণ কিমান হ'ব 18 বাকি থাকিল কিমান 3 38 9 4 গুণ 36 2 থাকিল 27 9 3 গুণ 27 আকৌ চাওক এবাৰ কিহেৰে হৰণ যাব 3 এৰে যদি হৰণ যায় 3 8 গুণ 24 আকৌ 3 একে 3 আকৌ 3 ৰে হৰণ কৰিলে 3 গুণ 6 থাকিল 21 3 7 গুণ 21 3 9 গুণ 27 আকৌ 3 3 গুণ 9 চাওক ইয়াৰ যিকেইটা উৎপাদক আহিছে ইয়াৰ উৎপাদক এটা কি আহিল 9 3 3 3 কেইটা 1 2 3 4 5টা 3 4 5 মনত রাখিব যেহেতু এই 9 আছে 9 মানে কি দুটা 3 এই চাওক এই তিনটা মিলে এটা জোড়া এই তিনটা মিলে কি হইছে এটা জোড়া তার মানে বাকি বেশি কেটা আছে এটা 3 20 আছে তার মানে এই 2187 যেটো ম্যাচ আছে এই যেটো সংখ্যা আছে ইয়াক আমাৰ কি কৰিব লাগিব 3 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব তার মানে আমাৰ आंसरটো কিমান হয় 3 বাস এটো হল আমাৰ आंसर নেক্সট 5ৰ 3 নম্বৰটো লৈ আহিছো 3 নম্বৰ কিমান আছে 5000 সো 5000 সেম ইয়াক কি কৰিম উৎপাদক উলিয়াম আমি যদি ইয়াক 5 ৰে যদি হৰণ কৰো 5 1 কে 5 5 0 0 5 0 0 5 0 গুণ 0 তাৰপিছত আকৌ যদি 5 ৰে হৰণ কৰা যায় 5 2 গুণ 10 5 0 0 5 0 গুণ 0 তাৰপিছত আকৌ 5 ৰে হৰণ কৰিলে 5 4 গুণ 20 আৰু 5 0 গুণ 0 তাৰপিছত আকৌ 5 8 গুণ 40 2 4 গুণ 8 আকৌ 2 2 গুণে 4 চাও ইয়াৰ 5000 এর যেকিটা উৎপাদক আছে এই উৎপাদকৰ ভিতৰত এই তিনটা 5 মিলাই এটা জোড়া এই তিনটা 2 মিলাই এটা জোড়া বাকি কি থাকিল মাত্ৰ এটা 5 এই 5 টো তাৰ মানে আমাৰ খেদাব লাগিব তেতে কি হ'ব পূৰ্ণখন আৰু 5 খেদা মানে হৰণ কৰিব লাগিব তাৰ মানে কি হেৰে হৰণ কৰিব লাগিব 5 এৰে হৰণ কৰিব লাগিব আশা কৰো বুজি পাইছে আপোনালোকে নেক্সট লাষ্ট আছে আজি লাষ্ট হল 4 নম্বৰ কিমান আছে 8192 8192 চাও এর কত বললাম 2 4 গুণ 8 এর মাজত না যাব গতি 0 19 2 9 গুণ 18 1 থাকিল 12 2 6 গুণ 12 আকৌ 2 এর ধরন করা যায় 2 20 গুণ 40 2 4 গুণ 8 1 থাকিল 16 2 8 গুণ 16 আকৌ 2 এর করিম 2 10 গুণ 20 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এর হরণ করলে 2 5 গুণ 10 2 1 কে 2 2 2 গুণে 4 আকৌ 2 এর হরণ করলে 2 2 গুণে 4 1 থাকিল 11 2 5 গুণ 10 1 থাকিল 12 2 6 গুণ 12 আকৌ 2 এর হরণ করিম 2 1 কে 2 2 2 গুণে 4 1 থাকিল 16 2 8 গুণ 16 তাৰপিছত 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 3 গুণ 6 2 গুণ 4 2 16 গুণ 32 2 4 গুণ 2 8 গুণ 16 আকৌ 2 4 গুণ 8 তাৰপিছত 2 2 গুণে 4 চাও ইয়াৰ যিকেইটা কথা আমি তিনটা জোড়া জোড়া বানাম এই তিনটা 2 মিলিয়ে একটা জোড়া এই তিনটা 2 এটা জোড়া এই তিনটা 2 এটা জোড়া এই তিনটা 2 এটা জোড়া বাকি আছে কি এটা 2 তার মানে এটা 2 আমাৰ কি কৰিব লাগিব খেদাব লাগিব তার মানে এটা 2 আমাৰ কি কৰিব লাগিব হৰণ এতে তার মানে আমাৰ आंसरটো কি আহিল 2 তার মানে এই 8192 যেটো সংখ্যা আছে এই সংখ্যাটো যদি আমি 2 ৰে যদি হৰণ কৰো তেতে এই সংখ্যাটো আমাৰ কি হৈ যাব পূৰ্ণ ঘন বুজি পালেনে আজিৰ কাৰণে এইখিনি আৰু নেক্সট সেকেন্ড পার্ট যেটা আহিব তাতে কি থাকিব কোশ্চেন নম্বৰ 5 আৰু কোশ্চেন নম্বৰ 6 মানে বুজিটো ইমান দীঘল নবন এনে ই হৈছে মানে 35 মিনিটস মান হল গতিকে যদি বুজি পাইছে তেন্তে লাইক কমেন্ট শেয়ার কৰিব আৰু চেনেলটো সাবস্ক্রাইব কৰি ৰাখিব মই যেতিয়া ভিডিও আপলোড কৰিম লগ লগ যাতে নোটিফিকেশনটো আপোনালোকৰ ওচৰত যায় বুজি পালে ধন্যবাদ